নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেল এডুকেটামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত আমি ক্লাছ 6ৰ হিন্দী পল্লৱ ভাগৱানৰ যিটো 14 নম্বৰ পাঠ আছে 14 নম্বৰ লেসন আছে 14 নম্বৰ কবিতা আছে এটো মে সবসে চোটি হুঁ এই কবিতাটো অসমীয়াতে আলোচনা কৰিম। এই কবিতাটো লিখিছে সুমিত্ৰা নন্দন পন্ত। তেওঁ এই কবিতাটো লিখিছে আৰু এই কবিতাটো আমি অসমীয়াতে আলোচনা কৰিম। যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে লাইক কৰিবা, কিবা নুবুজা থাকিলে কমেণ্ট কৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা। আহা ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম পেৰাগ্ৰাফটো আছে হিন্দীখিনি চাই যাবা। প্ৰথম পেৰাগ্ৰাফটোৰ ৰিডিংখিনি চাবা। মে সবসে চোটি হুঁ কবিতাটোৰ নাম, কবি হৈছে সুমিত্ৰা নন্দন পন্ত। মে সবসে চোটি হুঁ কবি সুমিত্ৰা নন্দন পন্ত। কি কৈছে? মে সবসে চোটি হুঁ তেৰি গোদি মে সোऊं, तेरा आंचल पकड़ पकड़ कर फिरूं सदा माँ तेरे साथ, कभी न छोड़ूं तेरा हाथ। কি কৈছে? মে সবসে চোটি হুঁ মানে কবিতাটোৰ নামটোৱে আছে মই সকলোতকৈ সৰু। মে সবসে চোটি হুঁ মই সকলোতকৈ সৰু। তেৰি গোদি মে সোऊं তোৰ বা তোমাৰ কোচত মই কি কৰোঁ? শুওঁ, তোমাৰ কোচত মই টোপনি যাওঁ। তেৰা আঁচল পকড় পকড় कर তোমাৰ আঁচলত ধৰি ধৰি মানে চাদৰৰ আঁচলৰ কথা কৈছে। তোমাৰ চাদৰৰ আঁচলত ধৰি ধৰি ফিৰো সদামা তেৰে সাথ সদায় মই তোমাৰ লগতেই ঘূৰি ফুৰোঁ। কভি ন চোৰো তেৰা হাত কেতিয়াও কি নকৰোঁ তোমাৰ হাত মই কেতিয়াও এৰি নিদিওঁ। আকৌ এবাৰ মে সবসে চোটি হুঁ মই সকলোতকৈ সৰু। তেৰি গোদি মে সোऊं তোমাৰ কোচত মই শুওঁ বা তোমাৰ কোলাত মই টোপনি যাওঁ। তেৰা আঁচল পকড় পকড় कर তোমাৰ আঁচলত ধৰি ধৰি ফিৰো সদামা তেৰে সাথ মই সদায় কি কৰোঁ? তোমাৰ লগতেই ঘূৰি ফুৰোঁ। কভি ন চোৰো তেৰা হাত কেতিয়াও কি নকৰোঁ তোমাৰ হাত মই এৰি নিদিওঁ। যেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকে সদায় মাকৰ লগতেই ঘূৰি ফুৰে, অকণমান মাক দূৰলৈ গ'লে মা মা কৈ চিঞৰে, ঠিক তেনেকৈ মানে সৰু ছোৱালী এজনীয়ে নিজৰ মনৰ কথা ইয়াতে কৈছে যে কি কৰোঁ? মই সকলোতকৈ সৰু হওঁ, মই তোমাৰ কোচত টোপনি যাওঁ, তোমাৰ আঁচলত ধৰি ধৰি মই চাৰিওফালে ঘূৰি ফুৰোঁ, তুমি যিফালে যোৱা সেইফালে মই যাওঁ, সদায় মই তোমাৰ লগতেই থাকোঁ, কেতিয়াও মই তোমাৰ হাতখন এৰি নিদিওঁ। হ'ব? নেক্সট পেৰাগ্ৰাফটো চাবা, হিন্দীখিনি চাবা ৰিডিংটো। বড়া বনাकर पहले हमको तू पीछे चलती है मात, हाथ पकड़ फिर सदा हमारे साथ नहीं फिरती दिन रात। बड़ा बनाकर पहले हमको তুমি কি কৰা? প্ৰথমে আমাক ডাঙৰ কৰা। কি কৰে? শিশু এটাক সৰুৰ পৰা ডাঙৰ কোনে কৰে? মাকে কৰে। মাকে মৰম কৰি কৰি শিশু এটাক সৰুৰ পৰা ডাঙৰ কৰে। কৈছে যে আমাক ডাঙৰ কৰা, তুমি সৰুৰ পৰা আমাক প্ৰথমে তুমি ডাঙৰ কৰা। তু পিছে চলতি হে মাত আৰু তুমি কি কৰা? তাৰপিছত কি হোৱা? পিছত থাকি যোৱা, আমাতকৈ পিছত থাকি যোৱা। হাত পকড় ফিৰ সদা হামাৰে সদায় আমাৰ হাতত ধৰি ধৰি সাথ নেহি ফিৰতি দিন ৰাত তেতিয়া কিন্তু তুমি সদায় আমাৰ হাতত ধৰি ধৰি আমাৰ লগত দিন ৰাতি ঘূৰি নুফুৰা। বড়া বনাকৰ পেহলে हमको तू पीछे चलती है मात আমাক তুমি ডাঙৰ কৰা, ডাঙৰ কৰি কি কৰা? তুমি আমাৰ পিছত থাকি যোৱা। মানে মাকজনী কি হয়? ল'ৰা ছোৱালীটো ডাঙৰ হ'ল কিন্তু মাকজনী সেনেকৈয়ে থাকি গ'ল, মানে পিছত থাকি গ'ল। ল'ৰা ছোৱালী মাকতকৈ বেছি আগবাঢ়ি গ'ল, মাকজনী পিছত থাকি গ'ল। তুমি এনেকৈ আমাক ডাঙৰ কৰা, আমাক ডাঙৰ মানুহ বনোৱা, কিন্তু তুমি সদায় পিছত থাকি যোৱা। হাত পকড় ফিৰ সদা হামাৰে সাথ নেহি ফিৰতি দিন ৰাত কিন্তু তাৰপিছত তুমি কি নকৰা? সদায় আমাৰ হাতত ধৰি আমাৰ পিছে পিছে ঘূৰি নুফুৰা। মানে এইটো মাকক কমপ্লেইন কৰিছে যে প্ৰথমে কি আছিলোঁ, যেতিয়া মই সৰু আছিলোঁ তোমাৰ মই হাতত ধৰিছিলোঁ, তোমাৰ আঁচলত ধৰি মই চাৰিওফালে ঘূৰি ফুৰিছিলোঁ, সদায় মই তোমাৰ লগতে আছিলোঁ, কেতিয়াও মই তোমাক এৰি দিয়া নাছিলোঁ। কিন্তু তাৰপিছত কি হ'ল? মই ডাঙৰ হ'লোঁ, তুমি মোক মৰম কৰিলা, কৰি মোক ডাঙৰ কৰিলা, কৰি কি হ'লা? তুমি পিছত থাকি গ'লা। আৰু এতিয়া তুমি কি নকৰা? মোৰ পিছে পিছে সৰুৰ নিচিনাকৈ দিনে ৰাতিয়ে ঘূৰি নুফুৰা। মানে মোক এতিয়া তুমি ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল ল'ৰা ছোৱালীটো। এতিয়া মাকক মানে কি হ'ল? মাকৰ ইমানখিনি প্ৰয়োজন নোহোৱা হ'ল বা মাকেও নভবা হ'ল যে মোৰ ভাবে মানে ল'ৰা ছোৱালী ডাঙৰ হৈছে, এনেকৈ মাকেও ভাবিলে। মানে সেইটোৱে কৈছে যে এতিয়া কি হ'ল? তুমি পিছত থাকি গ'লা, এতিয়া তুমি কি নকৰা? মোৰ পিছে পিছে দিনে ৰাতিয়ে মোৰ পিছে পিছে আগতে সৰুতে যেনেকৈ মই বাহিৰলৈ গ'লে তুমি মোৰ লগত যোৱা, মোৰ পিছে পিছে দৌৰি ফুৰা, মোক খুৱাই দিয়া, মোক কাপোৰ ধোৱা, মোৰ কাৰণে খাদ্য বনোৱা, মোৰ যিমানখিনি মোক পঢ়াই দিয়া, যিমানখিনি কাম কৰা, এতিয়া যেতিয়াৰ পৰা মই ডাঙৰ হৈছোঁ তুমি এনেকৈ মোৰ লগত কি নকৰা? লাগি নাথাকা। নেক্সট 3 নম্বৰ পেৰাগ্ৰাফটো চাবা। अपने कर से खिला धुला मुख, धूल पोस सज्जित कर गात, थमा खिलौने नहीं सुनाती हमें सुखद परियों की बात। अपने कर से खिला নিজৰ কৰ মানে হৈছে হাত। তুমি কি কৰিছিলা? নিজৰ হাতেৰে মোক খুৱাইছিলা। ধুলা মুখ মোৰ মুখখন চাফা কৰি দিছিলা। ধূল পোচ মোৰ গাত যি ধূলি লাগি আছিলে, মই যেতিয়া
উমলি জামলি ফুৰিছিলোঁ, বগাইছিলোঁ মাটিত, আঁঠু কাঢ়িছিলোঁ, খোজ কাঢ়িছিলোঁ, মই পৰিছিলোঁ। পৰোঁতে কি হৈছিলে, মোৰ গাত যি ধূলি লাগিছিলে, ধূলি বালি লাগিছিলে, তুমি কি কৰিছিলা, সেইবিলাক মোহাৰি দিছিলা। সজ্জিতকৰ গাত মোক কি কৰিছিলা, মোক ভালকৈ সজাই দিছিলা, মোক কাপোৰ পিন্ধাই দিছিলা, মোক সজাই দিছিলা। থমা খিলৌনে নেহি সুনাতি হামে সুখত পৰিয়ো কি বাত। আৰু এতিয়া তুমি সেইবিলাক কি নকৰা, সেইবিলাক একো নকৰা। থমা খিলৌনে, মোৰ হাতত কি নকৰা, খেলা বস্তু নিদিয়া, তুমি পুতলা নিদিয়া। নেহি সুনাতি হামে সুখত পৰিয়ো কি বাত। আৰু যেনেকৈ তুমি মোক আগতে পৰীৰ সাধু শুনাইছিলা, ৰজা ৰাণীৰ সাধু শুনাইছিলা, এনেকৈ তুমি মোক এতিয়া কি নকৰা, সাধু নুশুনোৱা। মানে মাকক কমপ্লেইন কৰিছে যে আগতে তুমি কি কৰিছিলা, মোক নিজৰ হাতেৰে খুৱাইছিলা, মোৰ মুখ চাফা কৰি দিছিলা, মোক গাত যি ধূলি লাগি আছিলে সেয়া চাফা কৰি দিছিলা, মোক সজাইছিলা, মোৰ হাতত তুমি পুতলা উঠাই দিছিলা, কেনেকৈ খেলিব লাগে মোক শিকাই দিছিলা, মোক পৰীৰ সাধু কৈছিলা, ৰজা ৰাণীৰ সাধু কৈছিলা, আৰু বেলেগ কিবা কিবা সাধু কৈছিলা। কিন্তু এতিয়া তুমি কি নকৰা, সেইবোৰ একোৱে নকৰা। কাৰণ কিয়, এতিয়া মই ডাঙৰ হৈ গৈছোঁ। মানে মাকক কৈছে কিয় নকৰা এতিয়া, আগৰ নিচিনা তুমি এতিয়াও কৰিব পাৰা, কিন্তু তুমি এতিয়া সেইবোৰ একো নকৰা, কাৰণ মই ডাঙৰ হৈছোঁ। लास्ट पैराग्राफ चाबा, ऐसे बरी न हूँ मैं, तेरा स्नेह न खोऊँ मैं, तेरे आंचल की छाया में सिपी रहूँ निस्पृह निर्भय, कहूँ दिखा दे चंद्रोदय। কৈছে এচি বাৰী না হওঁ মে, এনেকৈ মই ডাঙৰ হ'বলৈ মন নাই, এনেকৈ মই ডাঙৰ নহওঁ। কাৰণ কিয়, তুমি সৰুতে মোক ইমান মৰম কৰিছিলা, কিন্তু আজিকালি মোক মৰমেই নকৰা, এনেকুৱা হ'লে মই ডাঙৰ নহওঁ। তেৰা স্নেহ না খওঁ মে, তোমাৰ মৰম চেনেহ মোৰ হেৰুৱাবলৈ মন নাই। তুমি সৰুতে মোক যেনেকৈ মৰম কৰিছিলা, এতিয়াও তেনেকৈয়ে মৰম কৰা। তেৰে আঁচল কি ছায়া মে চিপি ৰাহোঁ নিস্পৃহ নিৰ্ভয়। আৰু কৈছে তোমাৰ আঁচলৰ ছাত মই নিৰ্ভীক হৈ, একো আশা নকৰাকৈ, একো নিবিচৰাকৈ, একো ভয় নকৰাকৈ মই কি কৰিব বিচাৰোঁ, তোমাৰ আঁচলত মই লুকাই থাকিব আঁচলৰ ছাত মই লুকাই থাকিব বিচাৰোঁ। কহো দিখা দে চন্দ্ৰোদয়, আৰু কওঁ যে মোক সেই চন্দ্ৰবোৰ আগতে যেনেকৈ দেখুৱাইছিলা, এতিয়া মোক তেনেকৈয়ে দেখুওৱা। মানে নিশ্চয় কবিতাটো বুজি পাইছা। কৈছে যে মই সৰু থাকোঁতে কি কৰিছিলোঁ, মই মাৰ কোলাত আছিলোঁ, তাৰপিছত মাৰ আঁচলত ধৰি ধৰি মই খোজ কাঢ়িছিলোঁ, মাৰ লগতেই মই লাগি আছিলোঁ। তাৰপিছত মায়ে মোক নিজ হাতেৰে খুৱাই দিছিলে, মোৰ মুখ চাফা কৰি দিছিলে, মোৰ গাত লাগি থকা ধূলি নোহোৱা কৰিছিলে, মোক সজাইছিলে, মোক খেলুৱাইছিলে, সকলো কৰিছিলে, মোক পৰীৰ সাধু শুনাইছিলে। কিন্তু যেতিয়াৰ পৰা মই ডাঙৰ হৈ আহিলোঁ, মায়ে এইবিলাক সকলো কৰা বাদ দি দিলে। মায়ে মানে আগৰ নিচিনাকৈ মোৰ যত্ন নলয়। গতিকে মোৰ কি হ'বলৈ মন নাই, মোৰ ডাঙৰ হ'বলৈ মন নাই, সদায় সেই সৰু ছোৱালীজনীয়ে হৈ থাকিবলৈ মন আছে, যিজনীক মায়ে বহুত মৰম কৰিছিলে। মাকৰ কাৰণে কেতিয়াও ল'ৰা ছোৱালী ডাঙৰ নহয়েই, কিন্তু তথাপিও যেতিয়া মানে বয়স হিচাপত ডাঙৰ হয়, কিছুমান কাম মাকে কৰিবলৈ বাদ দি দিয়ে, কিন্তু মনৰ পৰা মাকে সদায় ল'ৰা ছোৱালীক সিমানেই বেছি ভাল পাই থাকে। সৰুতে যিমান ভাল পাইছিলে, তোমালোকক মায়ে মানে তোমালোক সৰু থাকোঁতে যিমান মৰম কৰিছিলে, তোমালোক এতিয়া ডাঙৰ হৈ আহিছা লাহে লাহে, তোমালোকে কেতিয়াবা ভাবিব পাৰা গালি পাৰিলে যে মায়ে মোক ভাল নাপায় বা মায়ে মোক মৰম নকৰে, কিন্তু মায়ে তোমালোকক সিমানেই মৰম কৰে, কিন্তু হয়তো মৰমটো নেদেখুৱায়। তোমালোকৰ প্ৰতি সিমানখিনিয়ে চিন্তা কৰে, সিমানেই তোমালোকৰ যত্ন লয়। কিন্তু এতিয়া তোমালোক কি হ'ব লাগিব, নিজে স্বাধীন চিতিয়া হ'ব লাগিব, কিছুমান কাম নিজে কৰিব পাৰিব লাগিব। সেইটো কাৰণে মায়ে যিবিলাক কাম তোমালোকে কৰিব পাৰা, সেইবিলাক কাম তোমালোকক কৰি নিদিয়ে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মায়ে তোমালোকক বেয়া পায়। নিশ্চয় বুজি পাইছা কবিতাটো। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি এই ভিডিঅ'টো চাই ভাল পাইছা, তেতিয়াহ'লে লাইক কৰিবা, কিবা নুবুজা থাকিলে কমেণ্ট কৰিবা। নেক্সট ভিডিঅ'ত মই কুৱেশ্যন এনচাৰখিনি দি দিম কবিতাটোৰ, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।